আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? উত্তৰ গংগা হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী। 2 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? পৃথিৱীৰ দীঘল নদীখন হ'ল নীল নদী। প্ৰশ্ন 3 চন্দ্ৰলৈ যোৱা প্ৰথম ব্যক্তিজন কোন আছিল? শুদ্ধ উত্তৰ ক নীল আৰ্মষ্ট্ৰং। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ ওখ টাৱাৰ কোনটো? উত্তৰ খ কুতুব মিনাৰ। 5 নম্বৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্যখন হ'ল? শুদ্ধ উত্তৰ খ মহাভাৰত। 6 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ক গোপীনাথ বৰদলৈ। 7 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? উত্তৰ ক বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কাক কোৱা হয়? উত্তৰ মহাত্মা গান্ধী। 9 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় গছ? ভাৰতৰ ৰাষ্ট্ৰীয় গছ হ'ল খ বটগছ। একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল।